সো গাইস মই এতিয়া আপোনালোকক দেখুৱালো তেওঁক কেনেকুৱা কৰে কিন্তু আপোনালোকে এতিয়া ভিডিঅ'টো যদি কিবা যদি ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিব লগতে যদি ভিডিঅ'টো চাই কিনে যদি ভাল পাইছে লগতে লাইক কমেন্ট শেয়াৰ কৰিব আৰু নাপাহৰিব এটাই ঘণ্টিটো বজাই দিব প্লিজ 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 ঘণ্টিটো বজাই দিব মই দেখুৱালো তেওঁ এতিয়া বুজাই দিলে কেনেকৈ কি হয় আৰু এবাৰ কৈ দিব নেকি ভাইটি বেয়া নোপোৱা দি এখন সার্কিট আছিল ন সার্কিট এইডাল এডাপ্টার আৰু এইখন হল সার্কিট আৰু এই ভিতৰত আছে আপোনাৰ 12 ভোল্টৰ ফেন এখন আছে এইখন দেখিছে নহয় 12 ভোল্টৰ ফেন হয় এখন 12 ভোল্টৰ ফেন এখন আৰু এইটো লাইট এডালে তাপ মেইনটেইন কৰে ইয়া মই এতিয়া তেওঁৰ মেচিনটো দেখুৱাবলৈ গৈ আছো আপোনালোকে চাই লওক মেচিনটো ৰব বেক কেমেৰা হাই হেল্ল এওঁলোকৰ ঘৰলৈ এতিয়া মই আপোনালোকক দেখুৱাই আছো এইজন ল'ৰাজন এইজন বাবা হাই কৰি দিয়া হাই দোস্ত মোৰ নাম অমৰ ইয়াৰ নতুনকৈ ব্লগ খুলিছোঁ আজি এটা ভিডিঅ' দিবলৈ ওলাইছোঁ এতিয়া নতুন ভিডিঅ' এটা যদি ভিডিঅ'টো চাই কিনে যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিব বেছি দীঘলীয়া নকৰোঁ আজি নতুনতো যদি ভুল ভ্ৰান্তি হয় ক্ষমা কৰি দিব এতিয়া মই ভিডিঅ'টো দেখাবলৈ গৈ আছোঁ অকণমান টাইম অপেক্ষা কৰক দি আছোঁ মই ভিডিঅ'টো এইটো হৈছে ল'ৰাজনৰ মাক যাৰ ঘৰত গৈ আছোঁ এতিয়া এইটো সো গাইজ এতিয়া মই আহি পালোঁ বেলখৰ শিঙিমাৰাৰ জৰিয়াপাৰা চুপাত এতিয়া মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ এজন ল'ৰাই নিজৰ ঘৰতে মেচিন তৈয়াৰ কৰি মেচিনত মুৰ্গীৰ চানা ফুকুৱাই বিক্ৰী কৰে কিন্তু এতিয়া মই তেওঁৰ মেচিনটোও দেখুৱাম তেওঁ এটি চা চিনাকিও কৰি দিম ঠিক আছে অকণমান টাইম ৰখক দোষ অকণমান টাইম এতিয়া মই যাব ওলাইছোঁ ল'ৰাজনৰ ঘৰলৈ আপুনি চাই ৰাখক এয়া ল'ৰাজনৰ মাতৃ এইটো এতিয়া গৈ আছোঁ এয়া ঘৰৰ ভিতৰত সোমালোঁ এতিয়া আহি আছোঁ এতিয়া আহি গ'লোঁ মই এতিয়া এওঁলোকৰ ভিতৰলৈ